Hello everyone, welcome to my channel Astha's Motivation. মই আস্থা আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। কোৱা হয় এটা ভুল পাছৱৰ্ডৰ জৰিয়তে যদি আপুনি এটা সৰু মোবাইলেই খুলিব নোৱাৰে তেন্তে চিন্তা কৰকচোন আপুনি আপোনাৰ বেয়া কৰ্মৰ জৰিয়তে কেনেকৈ স্বৰ্গৰ দুৱাৰ খুলিব পাৰিব। এইখিনিতে এটা সৰু কাহিনী। এই কাহিনীটো হৈছে পুৰণি কালৰ এজন ৰজাৰ। সেই সময়ত ৰাজ্যত ইমানেই বেয়া কাম চলিছিলে যে ৰজা অতিষ্ঠ হৈ পৰিছিলে। ৰজা সদায় চিন্তা কৰি আছিলে যে ভাল দিন কেতিয়া আহিব, কেতিয়া মানুহবিলাক ভাল হ'ব। আৰু সেই উদ্দেশ্যে ৰজাই ভাবিলে এটা পৰীক্ষা লোৱা যাওক। আনকি ৰজাৰ ৰাজ্যত থকা সকলো মানুহেও সমানে বেয়া কামত লিপ্ত হ'বলৈ ধৰিছিলে। ৰজাৰ সেনা, ৰজাৰ মন্ত্ৰী সকলো। এদিন ৰজাই সকলোকে ৰাজ দৰবাৰলৈ মাতিলে আৰু ক'লে যে মই এটা পৰীক্ষা ল'ম। নিৰ্দিষ্ট দিনা মই সেই মন্ত্ৰীসকলৰ নাম ক'ম যিসকলে এই পৰীক্ষা দিব লাগিব। তো সেই নিৰ্দিষ্ট দিনটো আহিল আৰু ৰজাই ক'লে সেই তিনিজন মন্ত্ৰীৰ নাম। সেই মন্ত্ৰী তিনিজনক নিৰ্দেশ দিলে যে তোমালোকৰ পৰীক্ষা এটাই হ'ব, যে পৰীক্ষাটো হ'ল যে মোৰ যিখন ফলৰ বাগান আছে তাত গৈ প্ৰত্যেকেই মোনা ভৰাই ভৰাই ফল বুটলি আনিব লাগিব মোৰ ওচৰলৈ। মন্ত্ৰীসকলে ভাবিলে এইটোতো ভাল কামেই, কিনো বেয়া কাম। তিনিজনকে তিনিটা মোনা দিয়া হ'ল আৰু তেওঁলোকক পঠিয়াই দিয়া হ'ল। তেওঁলোক তিনিজন গৈ ফলৰ বাগানত উপস্থিত হ'ল। প্ৰথমজন মন্ত্ৰী অলপ ভাল আছিলে। তেওঁ ভাবিলে যে ৰজাই ফলৰ বাগানলৈ পঠিয়াইছে ফল নিবলৈ, গতিকে মই ভাল ভাল ফল চাই কেইটামান ভৰাই লওঁ। এই বুলি ভাবি তেওঁ বহুত ধুনীয়া ধুনীয়া ফল পকা পকা বাছি বাছি মোনাত ভৰাবলৈ ধৰিলে। তেওঁ কিন্তু সময়ো বহুত লাগিল। প্ৰায় 70-80টা মানুহে ফল তেওঁ ভৰাব পাৰিলে, যাতে মোনাটো সম্পূৰ্ণৰূপে ফুল নহ'ল। বাকী দ্বিতীয় যিজন আছিলে সেইজন অলপ চালাক টাইপৰ। তেওঁ কৰিলে কি, মোনাটোত তলত গেলা থেতেলা খোৱা এনেধৰণৰ কিছুমান পকা পকা অলপ বেয়া টাইপৰ ফলবিলাক তলত দি ওপৰত ভাল ফল কেইটামান দি মোনাটো ফুল কৰি ল'লে। আৰু 3 নম্বৰ যিজন, সেইজন একেবাৰে মানে কামচোৰ বুলি ক'লেও ভুল কোৱা নহয়। তেওঁ কৰিলে কি, যে ৰজাইনো আৰু ক'ত মোনাটো চাই থাকিব, মই এটা কাম কৰোঁ, ঘাঁহ পাত অলপকে মোনাটোৰ ভিতৰত ভৰাওঁ, ৰজাই গমেই নাপাব। তাই তিনিওজনে ইতিমধ্যে নিজৰ নিজৰ মোনাটো লৈ পেলাই ৰাজদৰবাৰত উপস্থিত হ'ল। যেতিয়াই উপস্থিত হ'ল ৰজাই আদেশ দিলে যে তিনিজনক কাৰাগাৰত বন্দী কৰি থোৱা তেওঁলোকে অনা মোনাকেইটাৰ সৈতে। প্ৰথম মন্ত্ৰীজনে ক'লে আৰু ভাবিলে, হে ভগৱান, তোমাক বহুত ধন্যবাদ। মই ৰজালে বুলিহে ফল বুটলি আনিছিলোঁ, কিন্তু তুমি মোৰ কাৰণেহে এয়া যোগাৰ কৰিলা দেখোন। এতিয়া মই এয়া ফলকে লৈ পেলাই কাৰাগাৰত থাকিব লাগিব। দ্বিতীয় মন্ত্ৰীজনে ভাবিলে, এয়া কি হ'ল, মইতো বেয়া ফল আনিছিলোঁ, এতিয়া এয়া খাই মই কেনেকৈ থাকিম। তৃতীয়জনেতো অৱস্থাই নাই, কাৰণ দ্বিতীয়জনেতো কোনো ফলেই অনা নাছিলে। আৰু ৰজাই তেওঁলোকক 3 মাহৰ কাৰণে কাৰাগাৰত বন্দী কৰিবৰ কাৰণে দিছে। গতিকে প্ৰথমজনে ধন্যবাদ জনালে ভগৱানক। 2 নম্বৰজন মন্ত্ৰীয়ে কৰিলে কি, ৰজাক কাকুতি মিনতি কৰিলে যে মহাৰাজ মোক ক্ষমা কৰক, মই চব গেলা পচা ফলবিলাকহে আনিছিলোঁ, সেইবিলাক খাই মই কেনেকৈ জীয়াই থাকিম, মোক ৰক্ষা কৰক। আৰু 3 নম্বৰ মন্ত্ৰীজনে কৰিলে কি, ৰজাৰ ভৰিতে ধৰিলে, ধৰি কৈছে যে মহাৰাজ মোক মাফ কৰক, মোক মাফ কৰক, মই মোনাটোত ঘাঁহ পাতহে ভৰাই আনিছিলোঁ, ফল মূল নাছিলেই, তো এইবিলাক খাই মই এটা দিনো জীয়াই থাকিব নোৱাৰিম, মোক ৰক্ষা কৰক। তেতিয়া মহাৰাজে ক'লে, আচলতে মই মহাৰাজ নহয়ে, মহাৰাজ হৈছে সেই ঈশ্বৰ। তোমালোকে চিন্তা কৰাচোন যে আমি যেতিয়া তালৈ যাম, অৰ্থাৎ স্বৰ্গলৈ, তেতিয়া আমাকো এনেকুৱা এটা মোনা দিব
য'ত আমাৰ কৰ্ম পৰিপূৰ্ণ হৈ থাকিব। যোনে ভাল কৰ্ম কৰিছে তাতো ভালেই হ'ব, যোনে গেলা পচা মোনা নিছে তাতো বেয়াই হ'ব, আৰু যোনে ঘাঁহ পাত নিছে তাতো আৰু অৱস্থাই নাইকিয়া হ'ব। গতিকে ভগৱানে আমাক ইমান এটা চান্স দিছে ভাল ফল বুটলাৰ, ভাল কৰ্ম কৰাৰ। তো আমি মানুহবিলাকে কি কৰি আছোঁ, ভাল ফল বুটলাৰ সলনি বেয়া ফল বুটলাতহে ব্যস্ত হৈ আছোঁ। বেয়া কৰ্ম কৰাতহে ব্যস্ত হৈ আছোঁ। আনক হিংসা কৰা, আনৰ বেয়া কৰিব বিচৰা, এইবিলাক কামতহে ব্যস্ত হৈ আছোঁ। গতিকে আমাৰ ভাল কেনেকৈ হ'ব? সেইকাৰণে নিজৰ কৰ্মৰ ওপৰত অলপ মনোযোগ দিয়ক। ভাল কৰ্ম কৰিলে নিশ্চয় ভাল মোনাটোৱে পাব। ধন্যবাদ। এই কাহিনীটো যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব, আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ধুনীয়া ধুনীয়া কাহিনী মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ।